ফ্ৰেণ্ডছ অকণমান ওলাই গৈছিলোঁ, ভণ্টি এগৰাকীৰ ওচৰলৈ গৈছিলোঁ। তাই আহিছিলে, তাইক লগ কৰিবলৈ গৈছিলোঁ। গৈ মেলি এতিয়া আহি পাইছোঁ। কিন্তু আহি পোৱাৰ আগত আজি মানে এনেকুৱা এটা অদ্ভুত দৃশ্য দেখিলোঁ, মই মানে আচৰিত খাইছোঁ। মানে কি অদ্ভুত দৃশ্য দেখিলোঁ মানে সেইটোকে ক'ব বিচাৰিছোঁ আপোনাহঁতৰ ওচৰত। মানে এনেকুৱা হ'ল, মই যেতিয়া ভণ্টিজনী ঘৰত আছিলোঁ তেতিয়া মানে মোৰ ওচৰৰে বাইদেউ এগৰাকীয়ে মোক ফোন কৰিলে যে বাইদেউ আপুনি অহাৰ আগত অকণমান সাৱধানে আহিব, কেলৈ আপোনালোকৰ গেটৰ ভিতৰত মানে এনেকুৱা এটা ডাঙৰ দীঘল এডাল আছে যিটো মানে আমি দেখি ভয় খাই গ'লোঁ। সেইকাৰণে আপুনি আহোঁতে সাৱধানে আহিব আৰু স্কুটিৰ লাইটটো জ্বলাই ভালকৈ চাই মেলি আহিব, এনেকৈ ক'লে দেই। তাৰপাছত ময়ো ক'লোঁ ঠিক আছে হ'ব। কিন্তু আমাৰ মানে এনেকুৱা আপোনাহঁতৰ লগত হৈছে নাই আৰু এনেকুৱা ভাল নে বেয়া মোক সেইটো ক'ব দেই আপোনালোকে। মোৰ মানে বাউণ্ডৰীত ইমান বেছি ওলাই নহয়, মই মানে আচৰিত খাওঁ জানেনে। ঘৰৰ ভিতৰতো এবাৰ সোমাইছিলে, সেইকাৰণে ঘৰবোৰ এনেকুৱা কৰিছোঁ এতিয়া যাতে সেইবোৰ বস্তু সোমাব নোৱাৰে। কিন্তু হ'লেও বাউণ্ডৰীত যে ইমান বেছি ওলাই নহয়, মই ইমান দেখোঁ, মোৰ মানে আচৰিত লাগে জানেনে। মানে ভয় লাগে ন, সেইবোৰ বস্তু দেখিলেতো ভয় লাগিবই, হয় নহয়। সেইকাৰণে মানে বহুত ভয় লাগে। আজিৰ দৃশ্যটো মই মানে আচৰিত খোৱা দেই, অদ্ভুত টাইপৰ। কেলৈ মানে যেতিয়া মোক ক'লে বাইদেউগৰাকীয়ে, তেতিয়া মই ভাবিলোঁ অকণমান দেৰিকৈ যাওঁ, এঘণ্টামান ফোন কৰা এঘণ্টামানৰ পাছত মই আহিছোঁ দেই। অহাৰ পাছত ভাবিছোঁ এতিয়ালৈকেতো নাথাকিব, গুচি যাব চাগে, এনেকৈ ভাবিলোঁ। তাৰপাছত আমি আহি কিনে আপোনাৰ গেটৰ ওচৰত যেতিয়া আমাৰ স্কুটিৰ লাইটটোৰ পোহৰ দি, আপুনি বিশ্বাস নকৰিব, মই মোৰ ল'ৰাকেইটাই দেখিছোঁ ইমান ধুনীয়াকৈ গেটৰ তলত শুই আছে, একদম মানে গেটখন মানুহে খুলিব নোৱাৰাকৈ শুই আছে। আৰু তাৰপাছত জাহা আমাৰ স্কুটিৰ পোহৰটো পালে নহয়, এনেকুৱা ধুনীয়াকৈ গুচি গৈছে নহয়, মই মানে দেখি আচৰিত হৈছোঁ যে যেনিবা গেটত ৰখীয়াহে কৰি আছে, এনেকুৱাকৈ আছিলে। ভগৱান, মানে মই এই দৃশ্য দেখি কিনে ভগৱানক সেইটোৱে সেৱা কৰিছোঁ। মানে দেখিলেতো ভয় লাগে ন, কিন্তু সঁচাকৈ এনেকুৱা লাগিলে যে মোৰ ঘৰ ৰখীয়াই কৰি আছে নেকি। আচৰিত। এনেকুৱা আপোনালোকৰ লগত কেতিয়াবা হৈছেনে বাৰু জনাবচোন। আৰু এনেকুৱা ওলোৱাটো ভাল নে বেয়া সেইটোও জনাব, কেলৈ মোৰ বহুত ভয় লাগি থাকে যে, সেইকাৰণে কৈছোঁ আৰু দেই, প্লিজ জনাবচোন।